আজি সমগ্ৰ শিক্ষা অসমৰ কাহিলীপাৰাস্থিত কাৰ্যালয় সভাগৃহত আনুষ্ঠানিকভাৱে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলীকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে। এই প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ ইচ্ছুক শিক্ষক-শিক্ষয়িত্ৰীসকলে স্ক্ৰীনত দিয়া এই প'ৰ্টেল যোগে বদলিৰ বাবে নিৰ্ধাৰিত নিয়ম অনুসৰি আবেদন কৰিব পাৰিব। ৰাজ্যৰ শিক্ষকসকলৰ সুবিধাৰ্থে পুনৰ মুকলি কৰা হৈছে শিক্ষক বদলীকৰণ প'ৰ্টেল। সোমবাৰে সমগ্ৰ শিক্ষা অসমৰ কাহিলীপাৰাস্থিত কাৰ্যালয় সভাগৃহত আনুষ্ঠানিকভাৱে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলীকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে। এই সংবাদমেল আহ্বান কৰি এই প'ৰ্টেলটো মুকলি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। প'ৰ্টেলটো মুকলি কৰি তেওঁ জনায় যে ১৮ মাৰ্চৰ পৰা শিক্ষকসকলে আন্তঃৰাষ্ট্ৰীয় বদলীকৰণৰ কাৰণে আবেদন কৰিব পাৰিব। ৩০ এপ্ৰিল হৈছে শিক্ষকৰ বদলীকৰণৰ কাৰণে আবেদন কৰা অন্তিম সময়সীমা। লগতে তেওঁ কয়, গ্ৰীষ্মবন্ধত শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব শিক্ষা বিভাগে। যিসকলৰ ১০ বছৰ হৈছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ 'ব। একেদৰে দিব্যাংগসকলৰ ২ বছৰ হ'লেই অগ্ৰাধিকাৰ লাভ কৰিব বুলি শিক্ষামন্ত্ৰী ড° পেগুই সংবাদমেলত উল্লেখ কৰে।